বাইদেউ পুনৰ যি এছআই পৰীক্ষাৰ যি প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আপোনালোকে ইতিমধ্যে কামপুৰৰ পৰা দুগৰাকীক আটক কৰিছে আৰু আজি নগাঁৱৰ পৰা আটক কৰিছে। বাইদেউ কি কোন জড়িত আছে বুলি ভাবে, কিবা গম পাইছে নেকি? কালি আমি এটা নিউজ পাইছিলোঁ যে দেওবাৰে যোনটো এছআই পৰীক্ষা হৈ গ'ল তাৰ কুৱেশ্যন পেপাৰ লিক হৈছে বুলি আমি লগে লগে খবৰ পাই পিনে আমি প্ৰথমতে পিণ্টু গোহাঁইক লৈ আনো সোধপোছৰ কাৰণে। পিণ্টু গোহাঁইৰ পিছত প্ৰাঞ্জল দেউৰী বুলি এটা ল'ৰা আছে, তেওঁকো লৈ আহিলোঁ। প্ৰাঞ্জল দেউৰীৰ পৰা আমি নাম পালোঁ সোণমণি কোচৰ, আৰু গোটেইখিনি কথা আমি তেওঁলোক তিনিজনৰ পৰাই যেতিয়া আমি সোধপোছ কৰোঁ যে গম পালোঁ যে একচুৱেলি তেনেকুৱা কোনো খেলি মেলি হোৱা নাই। তেওঁ এই সোণমণি কোচে পৰীক্ষাত বহিছিলে ললিত চন্দ্ৰ ভৰালী কলেজ গুৱাহাটীত। তাতে ৰুম নম্বৰ 5ত 12জন কেণ্ডিডেট আছিলে। 12জন কেণ্ডিডেটৰ ভিতৰত 3জন এবচেণ্ট আছিলে আৰু সোণমণি কোচৰ লগত মিলি টোটেল 9জন কেণ্ডিডেট আছিলে। সেই 9জন কেণ্ডিডেটে গোটেই পৰীক্ষা দিলে। পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকে OMR শ্বীট আনচাৰ শ্বীটখিনি জমা দিলে ইনভিজিলেটৰক, কিন্তু ইনভিজিলেটৰে তেওঁলোকৰ পৰা কুৱেশ্যন বুকলেটটো জমা নলৈ পিনে তেওঁলোকক ঘৰলৈ যাবলৈ দিলে। চ' সোণমণি কোচে কোৱা মতে তেওঁলোকে সেই কুৱেশ্যন বুকলেটখিনি লৈ পিনে তেওঁলোকে গম পাইছে যে কিবা এটা খেলি মেলি হৈছে, কাৰণ নৰ্মেলি কুৱেশ্যন বুকলেটটোত সেইটো জমা দিব লাগে। চ' তেওঁলোক ৱেইট কৰিলে, ৰখিলে বাহিৰতে ক্লাছৰুমৰ বাহিৰত, কিন্তু তথাপিও ইনভিজিলেটৰে একো এনাউন্সমেণ্ট নকৰিলে যে কুৱেশ্যন বুকলেটখিনি জমা দি থৈ গুচি যাব লাগে। চ' সোণমণি কোচ আৰু বাকী যোন 8গৰাকী কেণ্ডিডেট আছিলে সকলো আটাইকেইজনে কুৱেশ্যন বুকলেটটো লৈ ঘৰলৈ গুচি গ'ল। তাৰপিছত তেওঁ যেতিয়া ঘৰলৈ আহে সোণমণি কোচে, তেওঁৰ লগত তেওঁৰ ফ্ৰেণ্ড আছিলে প্ৰাঞ্জল দেউৰী বুলি, তেওঁলোকে ট্ৰেইনত মৰিগাঁৱলৈ ঘূৰি আহোঁতে প্ৰাঞ্জল দেউৰীয়ে গম পালে যে তেওঁৰ কুৱেশ্যন বুকলেটটো সোণমণিৰ লগত আছে। তো সেই প্ৰাঞ্জল দেউৰীয়ে বিচাৰাৰ কাৰণে কুৱেশ্যন বুকলেটটো ফটো মাৰি সোণমণিয়ে প্ৰাঞ্জল দেউৰীক দিলে। প্ৰাঞ্জল দেউৰীয়ে কুৱেশ্যন বুকলেটটো এইটো কাৰণে লৈছিলে যে কম্পেয়াৰ কৰিবলৈ কুৱেশ্যন কেনেকুৱা আহিছে, কোনে কেনেকুৱা মানে প্ৰশ্নৰ আনচাৰ দিব পাৰিছে, সেইটোৰ কাৰণেহে তেওঁ কম্পেৰিজনৰ কাৰণেহে কুৱেশ্যন পেপাৰটো লৈছে। আৰু তেওঁৰ পৰা এই পিণ্টু গোহাঁইও সেই কুৱেশ্যন বুকলেটৰ পিকচাৰটো হোৱাটছএপৰ জৰিয়তে সেইটোত দিলে। আৰু এই পিণ্টু গোহাঁই এটা হোৱাটছএপ গ্ৰুপৰ এডমিন হয়, তেওঁ সেই গ্ৰুপটোত তেওঁ সেই পিকচাৰটো পঠাই দিলে। তাত যিহেতু পৰীক্ষাটো অলৰেডি হৈ গ'ল সেইকাৰণে তাত কিবা পৰীক্ষাৰ খেলি মেলি কোনো হোৱা নাই, তেনেকুৱা কোনো মেলাফাইড ইণ্টেনশ্যন নাই কেণ্ডিডেট কেইজনৰ। চ' আমি তেওঁলোকৰ এগেইনষ্টত একো ক্ৰিমিনেল একশ্যনো আমি কোনো ভাবা নাই ল'ম বুলি। কিন্তু এই গোটেইখিনি যোনটো খেলি মেলি হ'ল, মানুহে যোনটো ভুল বুজিছে যে কুৱেশ্যন পেপাৰ পৰীক্ষাৰ আগতে লিক হৈছে, তেনেকুৱা একো হোৱা নাই। কুৱেশ্যন পেপাৰটো পৰীক্ষা হোৱাৰ পাছত কুৱেশ্যনখিনি শ্বেয়াৰ হৈ গ'ল, হোৱাটছএপ গ্ৰুপবোৰত শ্বেয়াৰ হৈ গ'ল, আৰু পৰীক্ষা মানে ভালে গোটেই পৰীক্ষাখিনি হৈ গৈছে। আৰু তেওঁলোকৰ একো মেলাফাইড ইণ্টেনশ্যন নাই কেণ্ডিডেট কেইজনৰ, তেওঁলোকে জাষ্ট নিজৰ ষ্টাডিৰ কাৰণে সেই কুৱেশ্যন বুকলেটৰ পিকচাৰখিনি শ্বেয়াৰ কৰিছিলে। এইটো নেগলিজেঞ্চ হয়, সেইটো আমাৰ এই গোটেইখিনি কালি গধূলি আমি যেতিয়া এই খবৰটো পালোঁ, আমি আটাইকেইজন যাৰ আমি নাম পাইছোঁ 3জন কেণ্ডিডেট, তেওঁলোকৰ পৰা আমি গোটেইখিনি কথা শুনিলোঁ। আৰু যিহেতু আমি পাইছোঁ যে মেলাফাইড ইণ্টেনশ্যন নাই, এইটো বেয়া ইণ্টেনশ্যনেৰে একো কৰা নাই, পৰীক্ষা যিহেতু অলৰেডি হৈ গ'ল। চ' এই গোটেইখিনি কথা আমি পুলিচ হেডকোৱাৰ্টাৰ্ছক জনোৱা হৈ গৈছে, আৰু ইনভিজিলেটৰৰ ওপৰত কেনেকৈ কি একশ্যন ল'ব সেইটো তাতে ডিচিশ্যনটো ল'ব, পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ল'ব। আমি যিহেতু একো ক্ৰিমিনেল একশ্যন নলওঁ তেওঁলোকৰ ওপৰত, কাৰণ তাত একো মেলিফাইড ক্ৰিমিনেল এক্টিভিটি হোৱা নাই। তেওঁলোকে নিজৰ ষ্টাডিৰ কাৰণে সেই কুৱেশ্যন বুকলেটটোৰ পিকচাৰ তেওঁলোকে শ্বেয়াৰ কৰিছে। চ' এতিয়ালৈকেতো আমি একো ক্ৰিমিনেল পোৱা নাই। মানুহে সেইটো অলপ ভুল বুজাবুজি হৈছে। মানুহে যিহেতু কুৱেশ্যন পেপাৰটো পৰীক্ষাৰ পিছত যে শ্বেয়াৰ হৈছে, সেইটো মানুহে চাগে ধৰিব পৰা নাই পাব্লিকে। তো নৰ্মেলি আমি কিবা এটা এনেকুৱা হ'লে আমি ভাবি লওঁ যে আগতীয়াকৈ হৈছে বুলি, তেনেকুৱা একো হোৱা নাই।
মানে বাইদেউ যিটো পাৰ্টীসকলে ভয় খাই আছিলে যে ছাব্বিছ পেপাৰ পৰীক্ষাৰ এইবাৰ যিটো কুৱেশ্যন পেপাৰ ফাটি লৈছে বা খেলি মেলিছে সেইটো কোনো হোৱা নাই নাই কোনো খেলি মেলি হোৱা নাই পৰীক্ষা সুকলমে সকলো চেণ্টাৰত পাৰ হৈ গৈছে পৰীক্ষা দিয়াৰ পিছত খালি এটা চেণ্টাৰত কুৱেশ্যন বুকলেটটো পৰীক্ষাৰ পেপাৰ জমা দিয়াৰ পিছত সেইটো কালেক্ট নকৰিলে কুৱেশ্যন বুকলেটটো সেইটো এটা মিছআণ্ডাৰষ্টেণ্ডিং বা নেগলিজেঞ্চ হ'ল তাৰ বাহিৰে একো হোৱা নাই সেইটো যোনটো বিভাগীয় ডিপাৰ্টমেণ্ট আছে তেওঁলোকে সেইটো ডিচাইড কৰিব থেংক ইউ বাইদেউ